প্ৰিয় দৰ্শক আপোনালোকক মই আদিত্য মোৰ ইউটিউব চেনেল সুভাষ ষ্টাবাছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আজি মূল বিষয়টো হৈছে আহি থকা মহাশিৱৰাত্ৰিত আপোনাৰ জীৱনৰ দুখবিলাক সৰ্বনাশ কৰাৰ ক্ষেত্ৰত আপুনি মহাশিৱৰাত্ৰি কেনেকৈ পালন কৰিব, কিদৰে পালন কৰিব আৰু তাৰ পৰা কি হ'ব আপোনাৰ, এই সবিশেষ আপোনালোকক আজি আমি ভিডিঅ'ৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। গতিকে প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ, যাতে ভিডিঅ'টো আপোনালোকে মূল কথাখিনি বুজি পায়। যদি মোৰ চেনেলটো আপুনি যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব, কিনাৰত থকা বেল আইকনটো ক্লিক কৰিব, যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। বলক পলম নকৰাকৈ মূল বিষয়লৈ যাওঁ। চাওক, শিৱ দেৱতাক সদায় পূজা কৰে আৰু সদায় প্ৰত্যেকটো ব্যক্তিয়ে যোনে তেওঁক প্ৰিয় বা পঞ্চদেৱতাক যোনে মানে, ত্ৰিদেৱক যোনে মানে, সকলোৱে সদায় শিৱ দেৱতাক পূজা কৰে। কিন্তু এই মহাশিৱৰাত্ৰি এনেকুৱা এটা ৰাত্ৰি য'ত কেতিয়া আহে, ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্থী তিথিত আহে, যাক মহাশিৱৰাত্ৰি বুলি কোৱা হয়। আৰু এই মহাশিৱৰাত্ৰিৰ দিনাখনে শিৱ বাবা আৰু মা পাৰ্বতী মা অৰ্থাৎ একলগ হৈছিল, অৰ্থাৎ বিবাহ হৈছিল বুলি কোৱা হয়। সেইকাৰণে এই ৰাতিটোক কয় মহাশিৱৰাত্ৰি বুলি। তেওঁলোকৰ মিলন হৈছিল সেইদিনাখন। গতিকে প্ৰিয় দৰ্শকসকল, আপুনি এই মহাশিৱৰাত্ৰিতে বিভিন্ন ধৰণৰ উপায় পালন কৰি শিৱ দেৱতাক আৰাধনা কৰি আপোনাৰ জীৱনৰ সমস্ত দুখ বিনাশ কৰিব পাৰে। আৰু সেই কেনেকৈ বিনাশ কৰিব, কেনেধৰণৰ পূজা কৰিব, আমি সবিশেষ আপোনালোকক জনাই আছোঁ। গতিকে ভালকৈ চাওক। প্ৰথমতে মই কওঁ যে কোনদিনাখন বা কিমান সময়ৰ পৰা শিৱৰাত্ৰি আৰম্ভ হৈছে। ফাৰ্ষ্টটো হৈছে শিৱৰাত্ৰি 2022 চনৰ 1 মাৰ্চ মঙলবাৰ ৰাতিপুৱা 3:16 পৰা আৰম্ভ হৈছে আৰু ই শেষ হ'ব 2 মাৰ্চ অৰ্থাৎ বুধবাৰে ৰাতিপুৱা 10 বজালৈকে আছে। আৰু 1 মাৰ্চৰ সন্ধিয়া মূল পূজা কৰা সময় হৈছে 6:22 পৰা ৰাতি 12:33 মূল সময় আছে। বহুত মানুহে এই মহাশিৱৰাত্ৰিত 4টা প্ৰহৰত পূজা কৰে, অৰ্থাৎ সন্ধিয়াৰ আপোনাৰ 6:22 পৰা ৰাতিপুৱালৈকে, অৰ্থাৎ 10 তাৰিখ মানে আপোনাৰ 2 মাৰ্চ বুধবাৰে ৰাতিপুৱালৈকে পূজা কৰে, 4টা প্ৰহৰত পূজা কৰে বুলি কোৱা হয় মহাশিৱৰাত্ৰিত। চাওক, শিৱৰাত্ৰি সদায় আমাৰ অসম তথা ভাৰত হিন্দু ধৰ্মত সদায় দুবাৰকৈ আহে, অৰ্থাৎ এটা শাওণ মাহত আহে আৰু এটা আপোনাৰ এতিয়া ফাগুন মাহত আহে। ফাগুন মাহৰ শিৱৰাত্ৰিটো অতি মহত্বপূৰ্ণ হিচাপে আমাৰ ভাৰতবৰ্ষত তথা হিন্দু ধৰ্মত প্ৰচলিত আছে। এই মহাশিৱৰাত্ৰি কিনো কৰিব আপুনি? ফাৰ্ষ্ট কথা হৈছে, আপুনি প্ৰথম কথা হৈছে সন্ধ্যাখনি ব্ৰহ্ম মুহূৰ্তত উঠিব লাগিব। ব্ৰহ্ম মুহূৰ্ত অৰ্থাৎ কেনেকুৱা? ৰাতিপুৱা সূৰ্য উদয় হোৱা আগতে আৰু সূৰ্য ওলোৱা 1 ঘণ্টাৰ পিছলৈকে সদায় ব্ৰহ্ম মুহূৰ্ত হিচাপে কেলকুলেশ্যন কৰা হয়। গতিকে সেইদিনাখন আপোনালোকে সকলোৱে জানে 3:16 1 মাৰ্চ মঙলবাৰে শিৱৰাত্ৰি অৰ্থাৎ কৃষ্ণ চতুৰ্দশী তিথি আৰম্ভ হৈ গৈছে। সেইদিনাখনৰ পৰা আপুনি ৰাতিপুৱা সোনকালতে উঠক, সূৰ্য উদয় নোহোৱা আগতে আপোনালোকে ধুনীয়াকৈ স্নান কৰক, পানীত অকণমান গংগাজল দিয়ক, ওচৰত যদি নদী ঘাট আছে খুব ভাল, তাত গা ধুৱক, সোনকালতে গৈ পেলাই নদী মাতাক প্ৰণাম কৰক। তাৰপিছত আপুনি কি কৰিব, ধুনীয়াকৈ পোছাক পৰিধান কৰক, চাফা পোছাক পৰিধান কৰক। তাৰপিছত আপুনি সূৰ্য দেৱতাক নমস্কাৰ কৰি সূৰ্য দেৱতাক কিছু জল অৰ্পণ কৰক। সূৰ্য দেৱতাক জল অৰ্পণ কৰিলে তাৰপিছত ঘৰুৱা আপোনাৰ যোনখিনি সদায় কৰে পূজা পাঠ, সেইখিনি সকলোখিনি কৰক। তাৰপিছত আপুনি নিজৰ ঘৰতে বা ওচৰতে যদি শিৱলিংগ আছে বা শিৱ মন্দিৰ আছে, বিশেষকৈ সেইদিনাখন আপোনালোকে প্ৰত্যেকজন ব্যক্তিয়ে শিৱ মন্দিৰ যাওক। কেনেকৈ যাব এতিয়াই কৈছোঁ, সদায় খালী ভৰিয়ে যাব আপোনালোকে, কাৰণ শিৱ বাবা মন্দিৰলৈ সদায় খালী ভৰিয়ে গ'লে বেছি ফলাফল পোৱা যায় বুলি কোৱা হয়। সেইকাৰণে আপোনালোকে ওচৰতে বা দূৰতেই হওক নহওক কিয়, আপোনালোকে যিমান সম্ভৱ পায় ঘৰৰ পৰা খালী ভৰিয়ে যাওক। আৰু সেইদিনাখন শিৱ মন্দিৰ যেতিয়া যাব আপোনালোকে সদায় এটা কথা মনত ৰাখিব, কেইটামান বস্তু শিৱ দেৱতাক অৰ্পণ কৰিব নালাগে। ফাৰ্ষ্ট সেইটো কথাই কৈ লওঁ, কাৰণ জানি বুজি নজানতে কিছুমান কি হয়, বস্তুকেইটা অৰ্পণ কৰি দিয়ে, পিছত ফলৰ বিসৰ্জন হৈ যায়, অৰ্থাৎ শিৱ দেৱতাই সেইকেইটা বস্তু ভাল নাপায়। প্ৰথমটোৱে হৈছে শিৱ দেৱতাই ভাল নোপোৱা বস্তুটো হৈছে সেন্দুৰ, হালধি, লগতে হৈছে আপোনাৰ কেতেকী ফুল বা চম্পা ফুল, এইকেইটা বস্তু বেয়া পায়। লগতে তুলসীটো আপোনালোকে সকলোৱে জানে, তুলসী শিৱ দেৱতা সদায় অপ্ৰিয়, সেইকাৰণে তুলসী অৰ্পণ নকৰিব। লগতে ফটা, চিতা, বেলপাত তেওঁ অত্যন্ত প্ৰিয়, কিন্তু আপোনালোকে ফটা, চিতা, বেলপাত 3টা যোনটো থাকে পাতটো আপোনালোকে সদায় দেখিছে, বেলপাতৰ এটা চিঙা, এটা ভঙা, এটা ফটা, তেনেকুৱা অৰ্পণ নকৰিব। সদায় কেলকুলেশ্যন কৰি চাফ চিকুণ কৰি সদায় লাগিলে 3টাই নিয়ক, বিজুৰীয়াকৈ সদায় দিলে সদায় ভাল, লাগিলে 3টাই নিয়ক, 5টাই নিয়ক, 7টাই নিয়ক, চাফ চিকুণ কৰি নিব সদায়। আৰু ইয়াৰ লগতে আৰু এটা কথা কৈ দিওঁ, শিৱ বাবাই সদায়
খণ্ডিত নোহোৱা চাউল ভাল পায়, অৰ্থাৎ ভঙা চাউল তেওঁ বেয়া পায় সদায় সেইকাৰণে চাউলটো ভঙাকৈ তেওঁক অৰ্পণ নকৰিব লিংগত, সদায় চাফা চাউল অৰ্থাৎ নভঙা চাউল তেওঁক সদায় অৰ্পণ কৰিব। সেইকাৰণে ঘৰত আপোনালোকে বাছি কৰি লৈ যাব যাতে তেওঁৰ ওচৰলৈ ভঙা চাউল নাযায়, সেইটো মনত ৰাখিব। আৰু লগত কিছুমানে আৰু কৰ্ম কৰে, নাৰিকল লৈ শিৱলিংগত মাৰি দিয়ে। এতিয়া আপোনাৰ আগৰ ভিডিঅ'ৰ মাধ্যমতে কৈছোঁ যে শিৱলিংগত সদায় কেতিয়াও নাৰিকল মাৰিব নাপায়, অৰ্থাৎ তেওঁ শিৱলিংগ সদায় তেওঁ হৈছে বডি হিচাপে গণনা কৰা হয়। কিন্তু আপুনি যদি মূৰত মাৰি দিয়ে আহি পেলাই কেনেকুৱা লাগিব, সেইকাৰণে আপোনালোকৰ ভালতকৈ বেয়া হৈ যাব। সেইকাৰণে সেইটো কথা আপুনি মনত ৰাখিব। আৰু লগতে সেইদিনাখন যিমান সম্ভৱ হয় আপোনালোকে পেকেটৰ গাখীৰ তেওঁক অৰ্পণ নকৰিব, কাৰণ পেকেটৰ গাখীৰটো অৰ্পণ কৰাটো শিৱ বাবা লিংগত বৰ ভাল নহয়, বিশেষকৈ সেইদিনাখন আপোনালোকে অৰ্পণ নকৰিব। আৰু লগতে এটা কথা মনত ৰাখিব, যেতিয়া শিৱ লিংগৰ ওচৰলৈ যাব অৰ্থাৎ শিৱ মন্দিৰ যাব আপোনালোকে, সেইদিনাখন ক'লা বা ৰঙা কাপোৰ নিপিন্ধিব, বা আগলৈও শিৱ মন্দিৰ গ'লেও কেতিয়াও ক'লা আৰু ৰঙা কাপোৰ পৰিধান কৰি নাযাব। শিৱ বাবা অত্যন্ত প্ৰিয় কাপোৰটো হৈছে লাইট ব্লু, য়েল্ল' আৰু বগা, চাফা বগা পিন্ধি যোৱাটো অত্যন্ত ভাল। সেইকাৰণে এইকেইটা পিন্ধি আপোনালোকে ফাৰ্ষ্ট যাওক, ভুল নকৰিব এইকেইটা, সেইটো কাৰণে কৈ দিছোঁ প্ৰথমতে। তাৰপিছত আপুনি কি কৰিব, ধুনীয়াকৈ যাওক, এইকেইটা বাদ কৰি ধুনীয়াকৈ আপুনি প্ৰথমতে কি কৰিব, ফাৰ্ষ্ট আপুনি সদায় সেইদিনাখন ৰুদ্ৰ অভিষেক কৰিবলৈ চেষ্টা কৰিব, অৰ্থাৎ শিৱলিংগটো সেইদিনাখন আপুনি ধুৱাবলৈ চেষ্টা কৰিব। য'তেই নাযাওক কিয় আপুনি সুবিধা লওক সেইখন সেইদিনাখন, এটলিষ্ট সেইদিনাখন সোনকালতে উঠক আৰু অকণমান শিৱ বাবাৰ ওচৰলৈ যাওক। তাত যাওক, পঞ্চমিত্ৰ তৈয়াৰ কৰিব লাগিব আপুনি ঘৰত। পঞ্চমিত্ৰ কেনেকৈ তৈয়াৰ কৰিব, ফাৰ্ষ্ট আপুনি ধুনীয়াকৈ পবিত্ৰ গাখীৰ লওক, তাত গংগাজল দিয়ক, তাত চেনি দিয়ক, তাত চাউল দিয়ক, তাত মৌ দিয়ক। এই গোটেইখিনি মিশ্ৰণ কৰি আপোনালোকে ধুনীয়াকৈ শিৱ বাবাৰ ওচৰলৈ যাওক। লগত আপুনি তেল নিয়ক, চাকি নিয়ক, ধূপ নিয়ক, আৰু লগতে পঞ্চমিত্ৰৰ লগতে আপুনি কি নিব, ধতুৰা তেওঁ অত্যন্ত প্ৰিয়, সেইটো লৈ যাওক। বগা চন্দন অত্যন্ত ভাল, যাৰ মনৰ দুৰ্বলতা, মনৰ চঞ্চলমি সদায় বেছি, তেওঁ সদায় চন্দন অৰ্পণ কৰাটো ভাল লিংগত। আপোনালোকে মৌজোল লৈ যাওক লগত। আৰু লগত শিৱ বাবাৰ অত্যন্ত প্ৰিয় বস্তু হৈছে ভাং, ধতুৰা গুটি, এইবিলাক আপুনি সকলোখিনি লৈ যাওক ৰাতিপুৱা মন্দিৰলৈ। খালী ভৰিয়ে যাওক, ধুনীয়াকৈ ঘৰত পূজা পাঠ কৰি ধুনীয়াকৈ একদম হৃদয় একদম খোলা হৈ যাওক। আৰু সেইদিনাখন আপোনালোকে পিছত কম ব্ৰতৰ কথাটো কেনেকৈ কৰিব, প্ৰথমতে আপুনি এইখিনি ধুনীয়াকৈ লৈ মন্দিৰলৈ যাওক। পঞ্চমিত্ৰটো নিবই সেইদিনাখন, যদি নিজেও ধুৱাব নোৱাৰে এটলিষ্ট তাত বাকি দিব কৰি পেলাই আপোনালোকে। যদি ঘৰতো আপোনালোকৰ শিৱলিংগ আছে সৰু, মই আগতে ভিডিঅ' মাধ্যমত কৈছোঁ যে শিৱলিংগ সদায় আঙুঠিটো ওপৰ হ'ব নালাগে, অৰ্থাৎ অকণমান হ'ব লাগে, আমাৰ বুঢ়া আঙুলিটো সমান হ'ব লাগে। গতিকে যেতিয়া আছে তাকো আপুনি ধুনীয়াকৈ স্নান কৰক, স্নান কৰাৰ পিছত ধুনীয়াকৈ পবিত্ৰ পানীয়ে তাক ধুৱক, ধুই পেলাই ধুনীয়াকৈ তাত ৰঙা কাপোৰ লগুণ দি পেলাই তাত আপোনালোকে সকলোৱে জানে শিৱ বাবাৰ লিংগত যেনেকৈ কাপোৰ মেৰিয়াই তাৰপিছত লগুণ দিয়ে, লগুণ নপাকত দিয়াৰ পিছত আপোনালোকৰ ৰুদ্ৰাক্ষ মেৰিয়াই তাত আপোনালোকৰ জল অৰ্পণ কৰে আৰু প্ৰত্যেকজন ব্যক্তিয়ে তাৰপিছত পূজা কৰিবলৈ আৰম্ভ কৰে যেতিয়া তেওঁক স্নান কৰা হয়। গতিকে আপোনালোকে সেইটো সুবিধা লওক, প্ৰত্যেকজন ব্যক্তিৰ ওচৰত য'ত ৰাজহুৱা শিৱ বাবা প্ৰতিষ্ঠান য'ত ডাঙৰ আছে সোনকালে উঠক, তালৈ যাওক, ভক্তি কৰক, শ্ৰদ্ধা কৰক। আৰু আপোনাৰ জীৱনৰ বাবাই সকলোখিনি যদি দুখ খণ্ডিত কৰে আপুনি প্ৰাৰ্থনা কৰক, আৰু আপুনি নিশ্চয় কৰিব। কাৰণ ভোলেনাথৰ অৰ্থটো আপুনি জানে, ভোলেনাথ অৰ্থাৎ তেওঁ ভোলা। তেওঁ যেতিয়া আপুনি হৃদয়ৰ পৰা তেওঁক মানে নিশ্চয় আপুনি ভাল ফলাফল পাব। এটা কথা মনত ৰাখিব, শিৱ বাবা ভালতো ভাল, বেয়াটো মহাকাল। গতিকে সদায় ভাল উদ্দেশ্যক লৈ আপোনালোকে পূজা পাঠ কৰিব, সেইটো মনত ৰাখিব সদায়। তাৰপিছতো মই ইয়াত কৈ যাওঁ ব্ৰত কেনেকৈ কৰিব। চাওক, সেইদিনাখন শিৱ বাবা আৰু মা পাৰ্বতী একলগ হৈছিল, অৰ্থাৎ যাৰ প্ৰেম ভাঙি গৈছে বা বিবাহত বিলম্ব হৈ আছে তেওঁলোকৰ কাৰণে এইটো দিনটো অত্যন্ত মানে ভাল, আৰু কি ক'ম আপোনালোকক। সেইকাৰণে গতিকে আপোনালোকে যাৰ প্ৰেমত প্ৰব্লেম হৈ আছে, বিয়া দেৰি হৈছে বা বিয়াৰ ক্ষেত্ৰত প্ৰব্লেম হৈ আছে, তেওঁলোকে সেইদিনাখন এইটো ব্ৰত কৰিবলৈ কেতিয়াও যাতে নাপাহৰে। ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত উঠি পূজা পাঠ কৰি শিৱ বাবা লিংগত চাকি তাকি ধুনীয়াকৈ অৰ্পণ কৰি, ফল অৰ্পণ কৰি আপোনালোকে ধুনীয়াকৈ সেইদিনাখন গোটেই দিনটো ব্ৰত কৰক। ৰাতি আপুনি যেতিয়া পূজা কৰিব 6 বাজি মানে অৰ্থাৎ সন্ধিয়া যেতিয়া পাৰ হ'ব তেতিয়া আপোনালোকে নিমখ গ্ৰহণ কৰিব পাৰে। এইটো ব্ৰত মই কৈছোঁ, কিছুমানে যদি পাৰে এইটো ব্ৰত কিন্তু ৰাতিপুৱা সেইদিনাখন 10টা বজালৈকে আছে, কিন্তু যোনে পাৰে একো নোখোৱাকৈ আহৰণ কৰে তেওঁলোকে কিন্তু কৰিব পাৰে। অৰ্থাৎ 2 মাৰ্চ ৰাতিপুৱা 10 বাজিলৈকে আছে। যদি ব্ৰত কৰিব পাৰে তেতিয়া ৰাতিপুৱালৈকে কৰিব পাৰে, সেইটো হৈছে পবিত্ৰ ব্ৰত বুলি কয়, শুদ্ধ ব্ৰত বুলি ক'ব পাৰিম মই। কিন্তু আপোনালোকে যদি নোৱাৰে এটলিষ্ট আপোনালোকে দিনটো ব্ৰত কৰক, আৰু ৰাতি যেতিয়া সন্ধিয়া হ'ব তাৰপিছতো আপোনালোকে শিৱ বাবাক ধুনীয়াকৈ স্মৰণ কৰি ধ্যান কৰি আপোনালোকে সিজোৱা খাওক। মচুৰ দালি ইউজ নকৰিব, ৰঙালাও ইউজ নকৰিব, দালি, মগু দালি, ভাত আপোনালোকে খাব পাৰে, কোনো কথা নাই। যদি পাৰে ৰুটিও খাব পাৰে, কোনো কথা নাই। মাছ মাংস দিনটো সেইদিনাখন নাখাবই, আপোনালোকে সকলোৱে জানে সেইটোতো এটা অপবিত্ৰ বস্তু, শিৱ বাবা অত্যন্ত বেয়া পায়। গতিকে এইখিনি বস্তু নকৰিব। ইয়াৰ লগতে প্ৰিয় দৰ্শকসকল আৰু এটা কথা কৈ যাওঁ, সেইদিনাখন শিৱ দেৱতাক পূজা কৰাৰ লগতে মা পাৰ্বতী মাকো পূজা কৰিবলৈ আপোনালোকে নাপাহৰিব। গতিকে সেইদিনাখন আধি শক্তি অৰ্থাৎ মা পাৰ্বতী মা শিৱ বাবা দুয়োটা মিলন ঘটিছে, গতিকে দুয়োজনকে পূজা কৰিব। আপোনাৰ সমস্ত জীৱনত থকা বাধা বিঘিনি ৰোগ সকলো নাশ কৰিব তেওঁলোকে। আৰু ইয়াৰ মাজতে এটা কথা কওঁ, যোনে জব কৰিব পাৰে তেওঁলোকৰ ক্ষেত্ৰত কৈছোঁ, ৰাতি এটা ভাল সময় পৰিছে সেইদিনাখন,
যেতিয়া আপোনাৰ যদি মন্ত্ৰ সিদ্ধি কৰিব বিচাৰে, যেতিয়া আপুনি বা মন্ত্ৰ সিদ্ধি কৰিব নিবিচাৰিলেও আপুনি যদি সেই ৰাতি এটা সময় আছে মই ক'ম, সেই সময়টো যদি পূজাও কৰে আপোনালোকে, নিশ্চয় সাংঘাতিক ধৰণে আপোনাৰ জীৱনত ফলাফল হ'ব। যদি আপোনাৰ কোৰ্ট কেছ, পুলিচ কেছ কিবা হৈ আছে, নিশ্চয় যদি বাবাক আৰাধনা কৰে সেইটো সময়ত, সেইদিনাখন আপুনি অত্যন্ত ভাল ফলাফল পাব। সময়টো পৰিছে, আপুনি মনত ৰাখক 2 মাৰ্চ মঙলবাৰে, মানে আপোনাৰ 1 মাৰ্চ মঙলবাৰে ৰাতি 12:16 পৰা আৰম্ভ হৈছে আৰু 1:15 আছে। মনত ৰাখিব 1 মাৰ্চ মঙলবাৰ ৰাতি 12:16 পৰা 1:15 পৰিছে। সেইটো সময়ত আপোনালোকে শিৱ বাবা, মানে সেইদিনাখনটো মন্দিৰটো নহ'ব, বন্ধ হ'ব, ঘৰতে শিৱক দেৱতাক আৰাধনা কৰি যদি প্ৰতিমা আছে তেওঁৰ ওচৰতো আপুনি এগছ ঘিউ চাকি আগবঢ়াই তেওঁৰ মন্ত্ৰ, যিকোনো ধৰণৰ মন্ত্ৰ আছে, তেওঁ আপোনাৰ ৰুদ্ৰা, শিৱস্তোত্ৰম আছে, আপোনাৰ শিৱ চালিচা আছে, শিৱ ৰক্ষা কৱচ আছে, ওম নমঃ শিৱায়, চবেই অত্যন্ত প্ৰিয় মন্ত্ৰ ওম নমঃ শিৱায়কে আপুনি স্মৰণ কৰক তেওঁ সেইদিনাখন পূৰা। সেইটো সময়ৰ কথা কৈছোঁ, এই সময়টো অত্যন্ত এটা বেলেগ সময় বুলি ক'ব পাৰে, অৰ্থাৎ 3য় নম্বৰ পোহৰত পৰিব। সেইটো আপুনি আৰাধনা কৰক, সেইটো সময়ত নিশ্চয় আপুনি মনে বিচৰা ধৰণৰ সকলো ফল পাব। সেইটো সময়ত এটা কথা মনত ৰাখিব, সদায় পবিত্ৰ হ'ব, ভাল উদ্দেশ্যক লৈ কাম কৰিব। সদায় এইটো কথা আপুনি সদায় মনত ৰাখিব, সদায় ভাল উদ্দেশ্য কৰা কাম ফল সদায় অত্যন্ত সোনকালে পায়। একেটা আছিল প্ৰিয় দৰ্শক, আপোনালোকক মই শিৱ আহি থকা মহাশিৱৰাত্ৰিত কেনেকৈ আপুনি পালন কৰি আপোনাৰ জীৱনত হৈ থকা সমস্ত দুখ বিনাশ কৰিব তাৰ আপোনালোকক অৱগত কৰালোঁ মই। গতিকে প্ৰিয় দৰ্শক, আপোনালোকে ধুনীয়াকৈ শিৱ দেৱতাক আৰাধনা কৰক। আপোনাৰ জীৱনলৈ যদি সমস্ত দুখ বিনাশ হওক তাৰে মোৰো প্ৰাৰ্থনা, আপোনালোকে ধুনীয়াকৈ আৰাধনা কৰক শিৱ দেৱতাক। যদি ইয়াত কিবা যদি আপোনালোকৰ থাকি গৈছে মই কোৱাত মোক ক্ষমা কৰিব। লগতে আপোনালোকৰ যদি কিবা সুধিবলগীয়া কুৱেশ্যনো আছে মোক ভিডিঅ'ৰ মাধ্যমে আপোনালোকে সুধিব পাৰে, মানে আপোনালোকে এই কমেণ্টত দিব পাৰে, মই ৰিজাল্ট দিম। গতিকে প্ৰিয় দৰ্শকসকল, আজিলৈ ইমানেই আছিল। কিবা যদি ভুল হৈছে ক্ষমা কৰিব। নমস্কাৰ, ধন্যবাদ।